নমস্কাৰ, মই সঞ্চিতা মোৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ নতুন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিছোঁ। একেবাৰে উজু নহয় আৰু একেবাৰে টানো নহয় ৰেচিপিটো। বৰ ধুনীয়া লাগিলে খাই পেলাই। আচলতে মই বনা বাটাৰ পনীৰ আনিছিলে। আচলতে পনীৰখিনি আমি খাই থকাই হয়। পনীৰৰ বিভিন্ন ধৰণে বনাই খাব পাৰি, কিন্তু মই ভাবিছোঁ আজি অকণমান ৰেষ্টুৰেণ্টৰ নিচিনাকৈ বনাই খাই চাওঁচোন কেনেকুৱানো হয়। সঁচাকৈ বিৰাটেই ধুনীয়া হৈছিলে। ধাবা বা ৰেষ্টুৰেণ্টৰ নিচিনাই হৈছিলে সোৱাদটো খাবলৈ, আৰু দেখিবলৈও বিৰাটেই ধুনীয়া হৈছিলে। আচলতে মোৰ দুটামান সামগ্ৰী ঘৰত নাছিলে। মই তাৰ কাৰণে যি নাছিলে মই তেনেদৰে অকণমান মেকআপ কৰিবলৈ চেষ্টা কৰিলোঁ বস্তুখিনি। আপোনালোকৰ হয়তো সদায় নাথাকিবও পাৰে সেইবোৰ সামগ্ৰী। কিছুমান ক্ৰীম লাগে, হয় বাটাৰ লাগে। বাটাৰটো প্ৰয়োজনীয়, বাটাৰ লাগিবই যিহেতু বাটাৰ পনীৰ হ'ব। মোৰ বাটাৰ আছিলে, কিন্তু মোৰ ক্ৰীম নাছিলে যিহেতু মই অকণমান ক্ৰীমি টাইপৰ বনাই পেলাই তাত গ্ৰেভিটোত দিবলৈ চেষ্টা কৰিছিলোঁ। সঁচাকৈ ক্ৰীমৰ নিচিনাই সোৱাদ আহিছিলে। ক্ৰীম নাই যে এই গ্ৰেভিখনত অকণো অনুভৱেই হোৱা নাছিলে। আপোনালোকে বনাই খাই চাব পাৰে, বহুতেই টেষ্টি হৈছিলে খাবলৈ ৰেচিপিটো। সঁচাকৈ যিসকলে খাই চাইছে গম পাইছেই চাগে কিমানেই ধুনীয়া খাবলৈ, আৰু যিসকলে খোৱা নাই তেখেতসকলে এবাৰ বনাই খাই চাবচোন। সঁচাকৈ বিৰাটেই ভাল লাগিলে। আৰু মোৰ চেনেলটো প্লিজ সকলোৱে এবাৰ চাব, যদিহে আপোনালোকৰ ভাল লাগিছে মোক। এবাৰ প্লিজ চাবচোন। মোৰ চেনেলত গৈ বিভিন্ন ধৰণৰ ৰেচিপিও আছে, আপোনালোকে চাব পাৰিব ৰেচিপিবোৰ। আচলতে বহুত ৰেচিপি জানেই, কিন্তু যিসকলে জনা নাই তেখেতসকলে চাব পাৰিব আৰু বনাই খাই চাব পাৰিব। আহক তেনেহ'লে এতিয়া ৰেচিপিটোলৈকে আগবাঢ়োঁ, আহক। বনাম যিহেতু বাটাৰ পনীৰৰ বাবে মই লৈছোঁ এয়া 3টা বিলাহীকেইটা কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ। তাৰপিছত এটা পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ, 2টা শুকান জলকীয়া লৈছোঁ। যদি জ্বলা সৰহকৈ খায় আপোনালোকে সৰহকৈ ল'ব। জলকীয়াটো জ্বলা দেখি মই 2টা লৈছোঁ। কেইফুটামান নহৰু লৈছোঁ। তাৰপিছত এয়া পনীৰখিনি লৈছোঁ। এয়া গাখীৰ অলপ লৈছোঁ। এয়া কাজু লৈছোঁ, অলপমান কাজু সৰহকৈ লৈছোঁ। আচলতে গাখীৰ ব্যৱহাৰ নহয় বাটাৰ পনীৰত। মোৰ যিহেতু ক্ৰীম নাই, মই অলপ ক্ৰীমি টাইপৰ বনাবলৈ চেষ্টা কৰিম। মই পনীৰ কেইপিচমান আৰু গাখীৰ অলপমান দি মিক্সিত এটা পেষ্ট বনাই ল'ম। পেষ্টটো অলপ ক্ৰীমি টাইপৰ হ'ব, মই দেখাম বাৰু পেষ্টটো আপোনালোকৰ যদি ক্ৰীম নাথাকে তেনেদৰে আপোনালোকে কৰিব পাৰিব। কেইপিচমান পনীৰ দিব, দি আৰু অলপমান গাখীৰ দি মিক্সাৰত পিচি ল'ব। তাৰপিছত দেখিব ক্ৰীমৰ দৰে হৈছে, ডাঠ হৈ পৰিছে। সেই পেষ্টটো মই গ্ৰেভিখনত দি দিম। তেনেহ'লে আহক আৰম্ভ কৰোঁ ৰেচিপিটো। এই কাজুখিনি মই 1 ঘণ্টামান গৰম পানীত তিয়াই ৰাখিছোঁ। যিহেতু কাজুখিনি মই মিক্সিত পেষ্ট বনাম, সেইটো কাৰণে অলপ কোমলিব লাগিব। 1 ঘণ্টামান তিয়াই ৰাখিব আপোনালোকেও। কেৰাহীখন মই পাতি ল'লোঁ। তাত অলপমান ৰিফাইন তেল দিছোঁ। তেলখিনি অকণমান গৰম হ'ব দিছোঁ। ৰিফাইন দিব, মিঠাতেল নবনাব যিহেতু বাটাৰ পনীৰ ৰিফাইনতে বনোৱা হয়। ৰিফাইন ব্যৱহাৰ কৰিছোঁ। সেইখিনি ৰিফাইন অলপমান দি লৈছোঁ মই। এয়া দিলোঁ। ৰিফাইনখিনি গৰম হৈছে অলপ। আপোনালোকে বাটাৰ ব্যৱহাৰ কৰিলেও কৰিব পাৰিব। মই ৰিফাইনেই দিছোঁ। এই ৰিফাইনখিনি অকণমান গৰম হোৱাত মই এইখিনি ঢালি দিছোঁ। শুকান জলকীয়াটো, পিঁয়াজ আৰু নহৰুখিনি ঢালি দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে, বেছি নহয় অলপমান ৰং হোৱালৈকে অকণমান ভাজি ল'ম। এইখিনি মই অকণমান লৰাই দিছোঁ। এয়া অকণমান লৰাই পেলাই এয়া অকণমান ৰং আহিছে। নহৰুখিনিতো ৰং ধৰিয়ে গ'ল। পিঁয়াজখিনিও অকণমান ৰং আহিবলৈ লৈছে আৰু তাৰপৰা এয়া অকণমান তাৰপিছত এই বিলাহীকেইটা যে কাটি থৈছিলোঁ, 3টা বা 2টা বিলাহী মই কমাই দিছোঁ। মোৰ 2টা দিছোঁ, আপোনালোকৰ যদি সৰহ হয় সৰহকৈ দিব বিলাহী। মই এয়া বিলাহীটো ইয়াত দি দিছোঁ বিলাহীখিনি। এয়া তাৰপিছত মই অকণমান লৰাই দিম। তাৰপিছত কাজুখিনি দিলোঁ। এয়া কাজু দিছোঁ। তাৰপৰা কাজুখিনি দিয়াৰ পিছত এয়া দালচেনি আৰু লং দিছোঁ। মোৰ তাত ইলাচি নাছিলে, মোক ইলাচি এটাও দি দিব আপোনালোকৰ থাকিলে, 1 বা 2টা। তাৰপিছত এইখিনি অকণমান লৰাই দিছোঁ। তাৰপিছত তেজপাত দিছোঁ। এয়া তেজপাত দি পেলাই অকণমান লৰাই দিম। আকৌ এবাৰ লৰাই পেলাই ইয়াত অকণমান নিমখ দিম। বিলাহীখিনি গলিবৰ কাৰণে অকণমান নিমখ দিব, তেতিয়া বিলাহীখিনি ধুনীয়াকৈ গলি যাব। তাৰপিছত এইখিনি ভালদৰে লৰাই পেলাই এইখিনি লৰালোঁ ভালদৰে। গোটেইখিনি মিক্স কৰি ল'লোঁ। নিমখখিনি বিলাহীৰ লগত মিক্স হোৱাকৈ লৰাই ল'লোঁ। তাৰপিছত ঢাকোনখন মাৰি পেলাই এইখিনি সিজিবলৈ দিম। এইখিনি অলপ টাইম ৰাখি দিম।
এইটো মই যে কৈছিলোঁ পনীৰ আৰু গাখীৰ দি পেলাই অকণমান পেষ্ট এটা বনাই ল'ম। মোৰ তাত যিহেতু ক্ৰীম নাই, ক্ৰীমি টাইপৰ অকণমান কিবা এটা অকণমান ক্ৰীমৰ নিচিনাই লাগে। সঁচাকৈ গ্ৰেভিটো খাবলৈ বিৰাটেই ভাল লাগিছিলে। এইখিনি হৈ গৈছে চাগে। এয়া এইখিনি ভজা বৰ্তমান হৈছেই। ভালদৰে অকণ লৰাই দিম। এইখিনি চাওক ভালদৰে ভাজিব। খালি এইখিনি যদি বিলাহীখিনি ভালদৰে ভজা নাযায় বা কাজুখিনিও ভালদৰে ভজা নাযায়, অলপ কেঁচা কেঁচা চেণ্ট এটা আহিব। সেইটো কাৰণে পিঁয়াজ, বিলাহী, কাজু, শুকান জলকীয়া, নহৰু গোটেইখিনি ভালদৰে ভাজি ল'ব পেষ্টটো। তাৰপিছত এইটো এটা পেষ্ট বনাম আচলতে মই, সেইটো কাৰণে এইখিনি মই ভালদৰে ভাজি লৈছোঁ। ভাজি পেলাই এইখিনি হৈছে বৰ্তমান। তাৰপৰা এইখিনি মই তেজপাতটো প্লেট এখনত কাঢ়ি ল'লোঁ। তেজপাতটো আঁতৰাই পেলাই পেষ্ট এটা বনাই ল'ম। এইখিনি মই মিক্সাৰত পেষ্ট বনাই ল'লোঁ। তেজপাতটো আঁতৰাই পেলাই এটা পেষ্ট বনাই লৈছোঁ ধুনীয়াকৈ। এয়া তাৰপিছত সেই একেখন কেৰাহীতে মই পাতি লৈছোঁ। কেৰাহীখন আৰু নুধুলোঁ আৰু কিনো আৰু ধুম, একেখন কেৰাহীতে যিহেতু বনামেই। সেইটো কাৰণে ইয়াত 1 চামুচ বাটাৰ দিছোঁ। বাটাৰ অলপ সৰহকৈ দিব, যিহেতু বাটাৰ পনীৰ বনাম, সেইটো কাৰণে বাটাৰটো অলপ সৰহকৈ ব্যৱহাৰ কৰিব লাগে। বাটাৰ সৰহকৈ দিছোঁ অকণমান, আৰু অকণ দি দিম মই বাটাৰ অকণ, মোৰ অলপ কম লাগিছে, সেইটো কাৰণে আৰু অকণমান মই বাটাৰ ইয়াত দি দিম। বাটাৰখিনি গলাত অলপ সময় গলিবলৈ ভালদৰে গলিব দিছোঁ। অকণমান টাইম ভালদৰে গৰম হ'লে খাবলৈ ভাল হয়, নহ'লে অলপ গোন্ধ এটা আহিব পাৰে কেঁচা কেঁচা, সেইটো কাৰণে। তাৰপিছত ইয়াত অকণমান হালধি পাউডাৰ দিছোঁ। হালধি পাউডাৰখিনি দি পেলাই আৰু এটা বস্তু দি, আচলতে গ্ৰেভিখনত বেছি মছলাৰ প্ৰয়োজন নহয়, কাজু বিলাহীয়ে বৰ ধুনীয়া এটা সোৱাদ আনে। ইয়াত কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিব। তাৰপিছত অকণমান জিৰা ধনিয়া গুড়া দিম। সেয়া অকণমান জিৰা আৰু ধনিয়া গুড়া দিছোঁ। আৰু একো মছলা ইয়াত ব্যৱহাৰ কৰিব নালাগে। এই পেষ্টটোৱে মানে যিখিনি মই বনাই থৈছিলোঁ পেষ্ট মিক্সাৰত, সেইখিনিয়ে আচলতে বৰ ধুনীয়া সোৱাদ আহে আৰু বাটাৰৰ গোন্ধ এটা আহে বৰ ধুনীয়াকৈ। চ' এইখিনি ভালদৰে লৰাই ল'ম। অকণমান মছলা কেঁচা গোন্ধটো যোৱালৈকে অকণমান লৰাই ল'ম। তাৰপিছত এই পেষ্টটো যে বনাই থৈছিলোঁ, এই পেষ্টটো ইয়াত মই ঢালি দিম। এইখিনি লৰাই লৈছিলোঁ। তাৰপিছত এতিয়া মই ইয়াত পেষ্টটো ঢালি দিম। পেষ্টটো গোটেইখিনি পৰা নাই, অলপ ডাঠ হৈছে যিহেতু অকণমান পানী দি পেলাই অখালিব লাগিব। আৰু মিক্সাৰ বাতিটোত যিহেতু লাগি আছে, সেইটো অলপ অখালি পেলাই ইয়াত দি দিম। এইটো অকণমান ভালদৰে পেষ্টটো লৰাই লৈছোঁ। পেষ্টটো গোটেইখিনি চুচি বাচি দি পেলাই পেষ্টটো ভালদৰে গোটেইখিনি মিক্স কৰি ল'ম। এয়া যিখিনি লাগি আছিলে সেইখিনি ইয়াত চুচি পেলাই মই ইয়াত দি দিম। দি পেলাই গোটেইখিনি মিক্স কৰি ল'লোঁ। ভালদৰে মিক্স কৰি অকণমান ইয়াত মই পানী ব্যৱহাৰ কৰিম। পানী মানে মিক্সি যোনটো বাতিটোত যে পিচিছিলোঁ, সেই পানীকণ ইয়াত মই ঢালি দিম। সেইকণ মই ইয়াত ঢালি পেলাই গোটেইখিনি ভালদৰে মিলাই ল'ম। গ্ৰেভিখন সঁচাকৈ বিৰাটেই টেষ্টি লাগে খাই পেলাই। এইখিনি চাওক, এইখিনি মই গোটেইখিনি মিলাই ল'লোঁ। মোৰ অলপ কাশ্মীৰী মিক্স পাউডাৰ সম্ভৱ অকণমান কম হ'ল, সেইটো কাৰণে কালাৰটো অলপ কমিছে। আপোনালোকে হ'লেও ঠিক আছে, খাবলৈ ভাল হ'লেই হ'ল ন। কালাৰটো আপোনালোকে যদি কালাৰটো আনিব বিচাৰে, অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান সৰহকৈ ব্যৱহাৰ কৰিব। মই অকণমান কমাই ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইখন ঢাকোন মাৰি দিছোঁ। 10 মিনিটমান বা 5 মিনিটমানৰ পিছত ঢাকোনখন দাঙিছোঁ। গ্ৰেভি হৈ গৈছে পূৰা চব্জিখন। তাৰপিছত আৰু অকণ ইয়াত নিমখ নিমখ দিয়া নাছিলোঁ, নিমখ দিলোঁ। নিমখ কমাই দিব, যিহেতু সেই পেষ্টটো বনাওঁতেও নিমখ দিয়া হৈছিলে। এই গ্ৰেভিটো যে মই বনাই থৈছিলোঁ পনীৰ আৰু গাখীৰৰ, সেইখিনি মই ঢালি দিলোঁ। আচলতে ক্ৰীম থাকিলে আপোনালোকে ক্ৰীম ব্যৱহাৰ কৰিব এইকণ সময়ত। মোৰ যেতিয়া ক্ৰীম নাই যিহেতু, মই সেইটো কাৰণে এয়াই কাম চলাই দিলোঁ। তাৰপিছত মই এইখিনি অকণমান লৰাই পেলাই পনীৰখিনি ঢালি দিলোঁ। ঢালি পেলাই ভালদৰে এইখিনি গোটেইখিনি লৰাই ল'ম। পনীৰটোত মিক্স হ'বলৈ দিম গ্ৰেভিখন। এয়া ভালদৰে মিক্স হৈ গ'ল। ভালদৰে মিক্স হ'বলৈ দিছোঁ। তাৰপিছত অকণমান গৰম পানী দি দিছোঁ। পানীটো কমাই দিব, বেছি নিদিব, যিহেতু গ্ৰেভিখন ডাঠ হয়। খাবলৈ পনীয়া হ'লে খাবলৈ বেয়া হ'ব, সোৱাদটো বহুত বেয়া হয়। গ্ৰেভিখন ডাঠ হয়, সেইটো কাৰণে আপোনালোকে পানীটো কমাই ব্যৱহাৰ কৰিব। আৰু এটা বস্তু ইম্পৰ্টেণ্ট, চেনি। 1 চামুচ চেনি দিব। আপোনালোকে যদি মৌ আছে মৌ দিব অকণমান, যিহেতু মিঠা জ্বলা হয় গ্ৰেভিখন, সেইটো কাৰণে চেনিটো ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব। চেনি যদি দিব নিবিচাৰে তেনেহ'লে মৌ থাকিলে মৌ দিব আপোনালোকে। মৌ দিলেও ধুনীয়া হয় খাবলৈ। অকণমান মিঠা জ্বলা মানে চব সোৱাদ আহে গ্ৰেভিখনত। এখন ঢাকি থ'লোঁ অলপ টাইমৰ কাৰণে। এয়া উতলিছে অলৰেডি। মোৰ গ্ৰেভিখন ৰেডি হৈছেই চাগে। এয়া মোৰ গ্ৰেভিখন ডাঠ হৈ আহিছে ধুনীয়াকৈ। 5 মিনিটমান উতলাৰ পিছত মোৰ গ্ৰেভিখন ডাঠ হ'ল। এয়া চাওক, গ্ৰেভিখন মোৰ
ৰেডি হৈ গ'ল বাটাৰ পনীৰ গ্ৰেভি মোৰ ৰেডি হ'ল। তাৰপিছত ইয়াত দিলোঁ মই অকণমান কচুৰি মেথি দিব, তেতিয়াহে ধাবা ষ্টাইল ধুনীয়া এটা চেণ্ট আহে। কচুৰি মেথি দিবলৈ নাপাহৰিব, হয়তো নাথাকিলে আপোনালোকে ধনিয়া ব্যৱহাৰ কৰিব পাৰিব। ধনিয়া কাটি দিলেও বিৰাটেই ধুনীয়া লাগে চেণ্টটো। তাৰপিছত মোৰ বাটাৰ পনীৰ গ্ৰেভিখন বৰ্তমান ৰেডি হৈ গ'ল। এতিয়া মই বাতি এটাত কাঢ়ি ল'ম, কাঢ়ি পেলাই খাম। সঁচাকৈ বিৰাটেই ধুনীয়া লাগে। এইখিনি বাটাৰ পনীৰখিনি ৰেডি হৈ গ'ল। ভালদৰে চাওকচোন, কালাৰটো সঁচাকৈ ইমানেই ভাল হৈছে আৰু খাবলৈও সঁচাকৈ ভাল হ'ব। খাই পেলাই জনাম বাৰু কেনেকুৱা হৈছে, কিন্তু বহুতেই ভাল লাগিছে। একদম ধাবা বা ৰেষ্টুৰেণ্ট ষ্টাইল হৈছে। আপোনালোকে বনাই খাই চাব পাৰে। সঁচাকৈ মোৰ মানে যিখিনি সামগ্ৰী আছিলে মই সেইখিনিয়ে বনাইছোঁ যদিও ভাল হৈছে, দেখিবলৈও ধুনীয়া হৈছে। সেইখিনি ভালদৰে দেখাইছোঁ। ৰেচিপিটো বাৰু আপোনালোকে চালেনে সম্পূৰ্ণকৈ? যিসকলে চোৱা নাই প্লিজ এবাৰ ৰেচিপিটো কিন্তু চাব দেই, প্লিজ এবাৰ চাব, কাটি কিন্তু নিদিব। চাব বুলি মোৰ আশা থাকিলে সকলোৱে এবাৰ চাবচোন। সঁচাকৈ বিৰাটেই ধুনীয়া হৈছিলে, একদম ৰেষ্টুৰেণ্ট লাগিছিলে খাবলৈ, বিৰাটেই টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে বনাই খাই চাবচোন, বহুতেই ধুনীয়া লাগিলে। আচলতে আপোনালোকে ৰেচিপিটো সম্পূৰ্ণকৈ চাব কিন্তু দেই, কাটি কিন্তু নিদিব। আৰু মোৰ চেনেলত যিসকল নতুন তেখেতসকলে যাতে মোৰ চেনেলটো এবাৰ যদিহে ভাল পাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ। যদিহে মোক আপোনালোকৰ ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৱে, যদিহে মোৰ চেনেলটো আপোনালোকৰ ভাল লাগিছে। আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি থ'ব, মোৰ যাতে নতুন ভিডিঅ' বা ৰেচিপি আহিলে আপোনালোকে প্ৰথমতেই পাব। এতিয়ালৈ আহিছোঁ নতুন ভিডিঅ' বা ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ ঘূৰি আহিম। ধন্যবাদ। আকৌ আহিম ৰেচিপি লৈ। ধন্যবাদ।